এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনিও বাৰু অসম টেট দিব নেকি? যদি দিয়ে তেন্তে পৰীক্ষা গৃহলৈ কি বস্তু নিব পাৰিব আৰু কি বস্তু নিব নোৱাৰিব সেই বিষয়ে এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম পৰীক্ষা গৃহলৈ আপুনি কি বস্তু লৈ যাব। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল এডমিট কাৰ্ডখন। এডমিট কাৰ্ডখনৰ প্ৰিণ্ট আউট আপোনালোকে পৰীক্ষা গৃহলৈ লগত লৈ যাব লাগিব। এডমিট কাৰ্ডখন কালাৰ অথবা ব্লেক এণ্ড হোৱাইট প্ৰিণ্ট আউটো কৰিব পাৰিব। পৰীক্ষা হললৈ আপোনালোকে ব্লু বা ব্লেক বল পেন লৈ যাব পাৰিব। ইংক পেন অথবা জেল পেন ব্যৱহাৰ কৰিলে আপোনালোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। পৰীক্ষা হললৈ মাস্ক পৰিধান কৰি যোৱাটো বাধ্যতামূলক। লগতে আপোনালোকে যদি পাৰে হেণ্ড চেনিটাইজাৰ এটাও লগত লৈ যাব পাৰে। পৰীক্ষা হলৰ ভিতৰলৈ আপোনালোকে ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল অৰ্থাৎ ভিতৰৰ ফালে দেখা পোৱা স্বচ্ছ পানীৰ বটল লৈ যাব পাৰিব, কিন্তু আপোনালোকে নন ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল ভিতৰলৈ লৈ যাব নোৱাৰিব। পৰীক্ষা হলৰ ভিতৰলৈ আপোনালোকে এণ্ড্ৰইড ফোন লগতে যিকোনো সাধাৰণ ফোন আৰু লগতে কেলকুলেটৰ আদি লৈ যাব নোৱাৰিব। পৰীক্ষা হলৰ ভিতৰলৈ আপোনালোকে স্মাৰ্ট ৱাটচ পিন্ধি যাব নোৱাৰিব। লগতে আপোনালোকে সাধাৰণ ঘড়ীও ব্যৱহাৰ কৰিব নোৱাৰিব। ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষাত সাধাৰণ ঘড়ীটো ব্যৱহাৰ কৰিবলৈ দিয়া দেখা যায়, কিন্তু অসম চৰকাৰৰ পৰীক্ষাত এই ঘড়ীও ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। এইটো আমাৰ বাবে দুৰ্ভাগ্যজনক। ইয়াত আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। OMR ছিটখন ফিল আপ কৰোঁতে অতি সাৱধান হৈ কৰিব, কাৰণ আপোনালোকৰ ফটো OMR ছিটখনত প্ৰি ইনষ্টল থাকিব। গতিকে OMRখন সলনি কৰি দিয়া নহ'ব। সেয়ে OMR ছিটখন সম্পূৰ্ণৰূপে শুদ্ধভাৱে কৰিবলৈ চেষ্টা কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।